ফ্ৰেণ্ডছ, আজি লৈ আহিছোঁ ছোৱালীসকলৰ বাবে এটা ভাল খবৰ। ছোৱালীসকলে লাভ কৰিব ৫১,০০০ টকা। কেন্দ্ৰীয় চৰকাৰে ছোৱালীৰ বাবে গ্ৰহণ কৰিছে কেইবাটাও আঁচনি। ইয়াৰে ভিতৰত অন্যতম এক আঁচনি হৈছে প্ৰধানমন্ত্ৰী শাদি shagun yojana। দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলৰ মাজত উচ্চ শিক্ষাৰ প্ৰচাৰৰ উদ্দেশ্য আৰম্ভ কৰা হৈছে এই আঁচনি। আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে বিয়াৰ পূৰ্বে স্নাতক সম্পূৰ্ণ কৰাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীৰ ৫১,০০০ টকা প্ৰদান কৰিব। ইয়াৰে জড়িত মুছলমান সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসমূহক উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত উৎসাহিত কৰিব। কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা এই আঁচনিৰ অধীনত সেইসকল সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীৰ অন্তৰ্ভুক্ত হ'ব যিয়ে বিদ্যালয় পৰ্যায়ত বেগম হজৰত মহল ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিছে। উল্লেখ্য যে বেগম হজৰত মহল ৰাষ্ট্ৰীয় ব্যক্তি মুছলমান, খ্ৰীষ্টান, শিশু, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ ছোৱালীসকলে লাভ কৰে। PMSSY আঁচনিৰ লাভৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ ছোৱালীসকলে দেশৰ সংখ্যালঘু কল্যাণসমূহৰ পৰা এই আঁচনিৰ বিষয়ে বিতংক তথ্য লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, আপোনালোকে গম পালে যে ছোৱালীসকলে ৫১,০০০ টকা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে এই কথাটো স্পষ্ট কৰিছে। আপোনালোকৰ বাবে মই লৈ আহিম যে আপোনালোকে সেইটো কেনেকুৱা আবেদন কৰিব। তো আপোনালোকে সেই ভিডিঅ'টো পাবলৈ হ'লে এনি অনলাইন ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই ভিডিঅ' বনালে আপোনালোকে সকলোৰ আগত পায়। তো আজিলৈ